25 জানুৱাৰীৰ পৰা গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত আৰম্ভ হৈছে 35তম জ্যোতিৰূপা উত্তৰ পূৰ্বাঞ্চল একাংক নাট প্ৰতিযোগিতাৰ 30 জানুৱাৰীলৈকে চলিব লগা নাট প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে আজি উদ্বোধন কৰে বিশিষ্ট বুদ্ধিজীৱী সাংবাদিক সাহিত্যিক কনক সেন ডেকাই। অনুষ্ঠানটোত বিশেষভাৱে শ্ৰদ্ধা জনোৱা হয় অসমীয়া সাহিত্যৰ প্ৰাণপুৰুষ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱক। বেজবৰুৱাদেৱৰ প্ৰতিকৃতিত বন্তি জ্বলাই শ্ৰদ্ধা নিবেদন কৰে সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনক সেন ডেকা আৰু জ্যোতিৰূপাৰ সভাপতি প্ৰফুল্ল গোবিন্দ বৰুৱাই। নাট প্ৰতিযোগিতাখন উদ্বোধন কৰি শ্ৰী ডেকাই কয়, এই এটা অনুষ্ঠান ইমান দিন চলাই থকাটো ধেমালি কথা নহয়। 35 বছৰ আগতে এই দিনটো জন্মগ্ৰহণ কৰা মানে শিশুটো আজি 35 বছৰীয়া সফল যুৱকেই নহয়, মানে ঠিক মাজ বয়সৰ ওচৰ পাইছিল। গতিকে অনুষ্ঠান জন্ম দিয়াটো সহজ, কিন্তু জীয়াই ৰখাটো অতি কঠিন কাম। আৰু এইটো ক্ৰমবৰ্ধমান গতিত জ্যোতিৰূপাই সঁচাকৈ চৌতি চাৰিওফালে প্ৰসাৰ কৰিবলৈ সক্ষম হৈছে। তাৰ বাবে মই বৰুৱা ডাঙৰীয়াকে আদি কৰি হাজৰিকা বৰুৱা আটাইলৈকে শ্ৰদ্ধা জনাইছোঁ। শ্ৰদ্ধা নহয়, এইটো এটা আমাৰ জাতীয় অনুষ্ঠান, এইটো জাতীয় কৰ্তব্য আৰু জাতিৰ ভাষা সাহিত্যলৈ এক বিৰাট অৰিহণা যোগাইছে আৰু যুগে যুগে এই ইতিহাস মানে চৰ্চিত হৈ থাকিব বুলি মই আশা কৰোঁ। অনুষ্ঠানটিত শ্ৰী ডেকাই জ্যোতিৰূপা নামৰ স্মৰণিকাখনো উন্মোচন কৰে। 35 বছৰত ভৰি দিয়া জ্যোতিৰূপা নাট প্ৰতিযোগিতাখনৰ বিষয়ে চেণ্টিনেল নিউজে কথা পাতিছিল জ্যোতিৰূপাৰ কাৰ্যকৰী সভাপতি ডক্টৰ ৰোমান শৰ্মাদেৱৰ সৈতে। প্ৰতিযোগিতাখনৰ বিষয়ে শ্ৰী শৰ্মাই কয়, প্ৰতি বছৰৰ দৰে এই বছৰো জ্যোতিৰূপা নাট প্ৰতিযোগিতা আৰম্ভ হৈছে গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত। এই গোটেই প্ৰতিযোগিতাখনৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম জ্যোতিৰূপাৰ উপসভাপতি ডক্টৰ ৰোমান শৰ্মাদেৱৰ পৰা। শৰ্মাদেৱ, এইবাৰ জ্যোতিৰূপা নাট প্ৰতিযোগিতাৰ মূল আকৰ্ষণ কি হ'ব? জ্যোতিৰূপাৰ একাংক নাট প্ৰতিযোগিতা, এই প্ৰতিযোগিতাখনি আমি অনুষ্ঠিত কৰি আহিছোঁ উত্তৰ পূৰ্বাঞ্চল ভিত্তিত। এই প্ৰতিযোগিতাত এইবাৰৰ বিশেষত্ব হ'ল এইবাৰ প্ৰায় 50টামান দলে অংশগ্ৰহণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। তাৰ ভিতৰৰ পৰা আমি 44টা দলক নিৰ্বাচন কৰি এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সুযোগ দিছোঁ। আৰু লগতে কিশোৰ ঠাকুৰীয়া সোঁৱৰণী একক অভিনয় প্ৰতিযোগিতাও আয়োজন কৰা হৈছে। অসমৰ বিভিন্ন ঠাইৰ পৰা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ দল আহিছে। যদিও উত্তৰ পূৰ্বাঞ্চল ভিত্তিত এই অনুষ্ঠানৰ আয়োজন কৰা হয় বা প্ৰতিযোগিতাৰ আয়োজন কৰা হয়, পূৰ্বৱৰ্তী কালত মেঘালয়, মণিপুৰ আদি বিভিন্ন ঠাইৰ পৰা দল আহিছিলে অংশগ্ৰহণ কৰিবলৈ, কিন্তু বিগত কেইবছৰমানত উত্তৰ পূৰ্বাঞ্চলৰ আন আন ৰাজ্যৰ পৰা দলসমূহ অহা নাই। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ হয়তো ইচ্ছা প্ৰকাশ কৰা নাই বা কিবা কিবি অসুবিধা হয়তো হ'ব পাৰে বা যাতায়াতৰ অসুবিধাও হ'ব পাৰে ইয়ালৈ আহিবলৈ, সেইবাবে হয়তো অহা নাই। আৰু আমি তেওঁলোকক আমন্ত্ৰণ কৰিব নোৱাৰোঁ এই কাৰণেই যে এইখন যিহেতু প্ৰতিযোগিতা, এই প্ৰতিযোগিতালৈ আমি আমন্ত্ৰণ কৰি আনিব নোৱাৰোঁ। সমাৰোহ হ'লে বেলেগ কথা, সমাৰোহ হ'লে আমি আমন্ত্ৰণ জনাব পাৰোঁ, কিন্তু এই প্ৰতিযোগিতালৈ আমন্ত্ৰণ জনাব নোৱাৰোঁ। কিন্তু অসমৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন জেগাৰ পৰা এই প্ৰতিযোগিতালৈ আহিছে। প্ৰায় 27খন জিলাৰ পৰাই এই প্ৰতিযোগিতালৈ অংশগ্ৰহণ কৰিবলৈ দল আহিছে। আৰু বিভিন্ন যিসকল দল আহিছে সেইসকলৰ ইতিমধ্যে বিভিন্ন ঠাইত তেওঁলোকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰস্কৃত হ'বলৈ সক্ষম হৈছে। তেওঁলোকেও আহি এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। আমাৰ মাজতে মই এটা কথা সুধিম যে আপোনালোকে কৈছে যে প্ৰায় 50খন নাটক আহিছিল বা 50খন নাটকৰ নাট্য দল আহিছিল ইয়ালৈ। তাৰ মাজৰ পৰা আপুনি 44জন কৰিছে, 44টি নাট্য দলক বাছনি কৰিছে। তো এই 44টি দলক আপোনালোকে কিহৰ ভিত্তিত বাছনি কৰিল? মানে বিশেষকৈ তেওঁলোকৰ অহাৰ পলম কৰাৰ কাৰণে আমি যিহেতু আমাৰ অনুষ্ঠানটো আয়োজন কৰিবলৈ কিছু সময়ৰ প্ৰয়োজন ব্যৱস্থাপনাৰ কাৰণে তেওঁলোকে কিছু পলম কৰিও আহিছে, কিন্তু খুব আগ্ৰহ প্ৰকাশ কৰি আহিছিলে। কিন্তু তথাপিও তেওঁলোকক আমি এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ দিব পৰা নাই। আৰু তাৰোপৰি যিহেতু আমাৰ সময়সীমা নিৰ্ধাৰিত কৰা আছিল যে অমুক তাৰিখৰ ভিতৰত অংশগ্ৰহণ কৰিব লাগিব, সেই তাৰিখৰ ভিতৰত তেওঁলোকে আহি নাপালে। তাৰ এদিন বা দুদিন পিছত আহিছে হয়তো কোনোবাই, আৰু কোনোবাই হয়তো ডাক যোগেও পঠাইছিলে, কিন্তু আমি সেইবিলাক প্ৰাপ্তি স্বীকাৰ হৈছে আমাৰ পৰৱৰ্তী সময়ত। গতিকে সেই দলসমূহক আমি দিব পৰা নাই। কিন্তু আমাৰ জ্যোতিৰূপাৰ এটা উদ্দেশ্য হ'ল
অসমৰ চুকে কোণে বা উত্তৰ পূৰ্বাঞ্চলৰ চুকে কোণে সোমাই থকা যিসকল প্ৰতিভা আছে সেই প্ৰতিভাসকলক বিকাশৰ সুযোগ দিবৰ বাবে গুৱাহাটীৰ এখন মঞ্চ দিবৰ বাবে কাৰণ যিহেতু গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত যদি এটা ভিতৰুৱা অঞ্চলৰ এটা দলে যদি অংশগ্ৰহণ কৰিবলৈ পায় তেওঁলোকৰ তাতকৈ গৌৰৱৰ বিষয় বোধহয় নহ'ব আৰু তেওঁলোকে গুৱাহাটীৰ দৰ্শকক যদি তেওঁলোকৰ অভিনয় শিল্প বা অভিনয়ৰ প্ৰদৰ্শন কৰিব পাৰে তেতিয়াহ'লে তেওঁলোকে হয়তো বহল ভিত্তিত তেওঁলোকে আৰু আগবাঢ়ি যাবলৈ প্ৰেৰণা পাব পাৰে সেই উদ্দেশ্য আগত ৰাখিয়ে বিশেষকৈ আমি এই প্ৰতিযোগিতাখনি আয়োজন কৰি আহিছোঁ অসমৰ বিভিন্ন ঠাইৰ সুপ্ত যিবিলাক প্ৰতিভা আছে সেই প্ৰতিভাবিলাকক আমি বিকশিত কৰিবলৈ আমি সুযোগ প্ৰদান কৰাৰ বাবে শৰ্মাদেৱ আৰু এটা কথা যে জ্যোতিৰূপাই অসমত এটা কথা আছে যে অপেচাদাৰী নাট্য গোষ্ঠীবিলাকৰ অৰ্থনৈতিক অৱস্থা খুবেই বেয়া তেওঁলোকে যথেষ্ট সংঘৰ্ষৰ মাজত কাম কৰি আছে কিন্তু তাৰ মাজত জ্যোতিৰূপাই ৩৫ বছৰ অতিক্ৰম কৰিলে এইটো কেনেকৈ সম্ভৱ হৈছে এইটো আচলতে নাট্যদলসমূহৰ যিসকল নাট্যদল ইয়াত অংশগ্ৰহণ কৰিবলৈ আহে তেওঁলোকৰ একাগ্ৰতা আৰু সেই একাগ্ৰতাৰ ভিত্তিত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আমালৈ সহযোগিতা আগবঢ়াইছে অসমৰ বিভিন্ন ঠাইৰ বিভিন্ন লোকেও এই প্ৰতিযোগিতাখন চলাই নিবৰ বাবে বিভিন্ন প্ৰকাৰে আমাক সহায় সহযোগিতা আগবঢ়াইছে আৰু ৰাইজৰ সহায় সহযোগিতা তথা বিভিন্ন সংবাদ মাধ্যমসমূহে ইয়াৰ প্ৰচাৰ কাৰ্য চলায় বিভিন্ন প্ৰকাৰে এই প্ৰতিযোগিতাখনৰ যাতে পৰিসৰ বৃদ্ধি কৰিব পাৰি বা অংশগ্ৰহণকাৰী যাতে বেছিকৈ আনিব পাৰি তাৰ বাবে তেওঁলোকে আমাক যথেষ্ট প্ৰকাৰে সহায় সহযোগিতা আগবঢ়াইছে আৰু বিভিন্ন কেইবাটাও কৰ্পৰেট হাউচে আমাক এই প্ৰতিযোগিতাখন সম্পন্ন কৰিবলৈ তেওঁলোকৰ সহায়ৰ হাত আগবঢ়াইছে তাৰোপৰি এই ৩৫ বছৰীয়া যিটো অভিজ্ঞতা নাটকৰ ক্ষেত্ৰত একাংকিকাই হওক বা একক নাট্য অভিনয় হওক জ্যোতিৰূপাৰ এনেকুৱা এটা আশা কৰিব পাৰে নে যে অসমত সঁচাকৈ ভাল নাটক হয় ৩৫ বছৰীয়া অভিজ্ঞতাৰ ভিত্তিত আপুনি কি ক'ব মই এটা কথা ক'ব পাৰোঁ যে আমাৰ যিখন প্ৰতিযোগিতা আমি আয়োজন কৰি আহিছোঁ সেই আয়োজন কৰা প্ৰতিযোগিতাৰ মাজেৰে আমি কমেও ২০০০ বা ২৫০০খন নাটক আমি উৎপন্ন কৰিবলৈ সক্ষম হৈছোঁ ২৫০০জন আমি নাট্যকাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছোঁ বুলি আমি ভাবিছোঁ আৰু তেওঁলোকে যিহেতু এটা সৃষ্টিশীল জীৱনলৈ তেওঁলোকে আগবাঢ়ি যাব পাৰিছে এইটো এটা আমাৰ কৃতিত্ব বুলি আমি ভাবিছোঁ ধন্যবাদ শৰ্মাদেৱ জ্যোতিৰূপাৰ এই নাট প্ৰতিযোগিতা ৩০ জানুৱাৰীলৈকে চলিব যিসকল ৰসগ্ৰাহী দৰ্শকে নাট্যমোদীয়ে এই প্ৰতিযোগিতা উপভোগ কৰিব বিচাৰে তেওঁলোকে ৰবীন্দ্ৰ ভৱনলৈ আহি এই প্ৰতিযোগিতা সন্ধিয়া উপভোগ কৰিব পাৰিব ধন্যবাদ নাট প্ৰতিযোগিতাখনত অসমৰ বিভিন্ন প্ৰান্তৰৰ প্ৰায় ৪৪টা নাট্যদলে অংশ লৈছে এই নাট্যদলসমূহৰ ভিতৰত শ্ৰেষ্ঠ নাট্যদলটি বিচাৰি উলিয়াব মাননীয় বিচাৰকসকলে জ্যোতিৰূপাৰ ৩জনীয়া বিচাৰকৰ অন্যতম কুশল দেৱগোস্বামীয়ে চেণ্টিনেল নিউজক কয় আজিৰ পৰা গুৱাহাটী ৰবীন্দ্ৰ ভৱনত আৰম্ভ হৈছে জ্যোতিৰূপা নাট প্ৰতিযোগিতা এই প্ৰতিযোগিতাৰ অন্যতম বিচাৰক হিচাপে আসন সলনি কৰিব অসমৰ বিখ্যাত নাট্যশিল্পী কুশল দেৱগোস্বামীদেৱে এতিয়া কুশল দেৱগোস্বামীদেৱ আমাৰ লগত আছে আমি তেখেতক সুধিব বিচাৰিম কুশলদা আপুনি অন্যতম বিচাৰক হিচাপে জ্যোতিৰূপা নাট প্ৰতিযোগিতাত আছে আপোনালোকে কেনেকুৱা ধৰণৰ নাটকক এইবাৰ প্ৰাধান্য দি পেলাই বিচাৰক হিচাপে অগ্ৰাধিকাৰ দিব হয় আমাৰ কথা হৈছে কি যিহেতু আমি অপেচাদাৰী নাট্যমঞ্চৰ শিল্পীসকলৰ আমি নাটক চাম গতিকে অপেচাদাৰী যিবিলাক নাটক হয় তেওঁলোকৰ সদায় শিক্ষামূলক এটা ধাৰণা লৈ পেলাই তেওঁলোকৰ নাটকবিলাক পৰিৱেশন কৰে গতিকে আমি চাম তেওঁলোকে কিমানখিনি মানে শিক্ষাগত অৰ্হতাৰে পৰিপূৰ্ণ হৈ পেলাই একোখন নাটক আমাৰ আগত দেখুৱাব পাৰে আৰু আমি খুবেই আশাবাদী এইবাৰতো বহুত টীম হৈছে কমচে কম ৪৫টামান টীম হৈছে গতিকে খুবেই আশাবাদী যে তেখেতসকলে সকলোৱে একোখনকৈ ভাল নাটক কৰক অসমত এটা সুস্থ নাট্য বাতাবৰণ সৃষ্টি হওক আৰু অসমীয়া শিল্পীৰ মানে উত্তৰণ হওক যিবিলাক আমাৰ ট্ৰেণ্ড বা ট্ৰেডিশ্যন চলি আছে সেই ট্ৰেডিশ্যনৰ ভিত্তিত তেওঁলোকৰ উত্তৰণ হওক কুশলদা আৰু এটা কথা সুধিম অসমত অপেচাদাৰী নাটকৰ যিটো আন্দোলন সেই আন্দোলনটো লাহে লাহে মাজে মাজে মানে কমি যায় স্থিমিত হৈ যায় ইয়াৰ কাৰণ কি বুলি ভাবে আপুনি ইয়াৰ কাৰণ আচলতে মই মুখ্যতঃ ডিজিটেল মিডিয়াবিলাকৰ প্ৰভাৱ বুলি ভাবোঁ মুখ্যতঃ বহুত কাৰণ আছে তাৰ ভিতৰত মুখ্যতঃ আৰু ২ নম্বৰ কথা হৈছে কি আমাৰ মঞ্চৰ অভাৱ আমাৰ গাঁৱে ভূঞে যেনেকুৱা ধৰণৰ আমাৰ নাট্য পৰিৱেশনৰ কাৰণে আমাৰ মঞ্চৰ প্ৰয়োজন আছিল সিমানখিনি সুবিধা নাই আৰু আজিলৈকে তাৰ কোনো মানে হেৰিও হোৱা নাই উন্নতিও হোৱা নাই একেধৰণেই আছে
আৰু এই মঞ্চ আমাৰ যিমানে আমাৰ গাঁৱে ভূঞে হ'ব সিমানে আমাৰ নাটক কৰাৰ মানসিকতা এটা গঢ়ি উঠিব। তাৰপিছত নাটক মানে দুই ধৰণৰ নাটকৰ শৈলী অসমত প্ৰচলিত, প্ৰথম ভ্ৰাম্যমান আৰু আমাৰ অপেচাদাৰী। আৰু যিয়ে নহওক অপেচাদাৰী নাট্য দলবিলাকে যিটো ভূমিকা লৈ আছে তাৰ পৰাই ভ্ৰাম্যমানৰ শিল্পীৰ জন্ম হয়। গতিকে তেওঁলোকৰ উত্তৰণৰ কাৰণে আমি আচলতে তেনেকুৱা ধৰণৰ মঞ্চ আমি অসমৰ বিভিন্ন জেগাত আমি আচলতে অসমীয়া শিল্পীসকলে প্ৰতিষ্ঠাৰ কাৰণে চিন্তা কৰিব লাগে। প্লাছ আমাৰ ৰাজনৈতিক বা সামাজিক যিসকল কৰ্মকৰ্তা আছে তেখেতসকলেও ভাবিব লাগে যে আচলতে সাংস্কৃতিক দিশটোত সুস্থ হ'লে নিশ্চয় সামাজিক দিশটো সুস্থ হ'ব। আৰু 2 নম্বৰ কথা হৈছে কি আমাৰ ডিজিটেল মিডিয়াৰটো এটা ডাঙৰ প্ৰভাৱ পৰিছে অসমত, যাৰ কাৰণে মানুহে অলপ কেমেৰামুখী হৈছে, মঞ্চৰ পৰা আঁতৰি আহিছে। কিন্তু ক খ গ ঘ আচলতে আমাৰ শিল্পীয়ে মঞ্চতহে শিকে। গতিকে মঞ্চত খোজ কাটল ঠিক হ'লে তেওঁ কেমেৰা সন্মুখতো এজন ভাল অভিনেতা অভিনেত্ৰী হ'ব পাৰে, সেয়াই কথা। গতিকে আমি এই দুটাই মুখ্যতঃ কাৰণ। কিন্তু যদিও স্তীমিত হৈছিলে এতিয়া আকৌ বুজি পাইছে, কিন্তু সেয়েহে আজি আকৌ জ্যোতিৰূপাত পুনৰ নাটকৰ মানে ইমান সমাৱেশ হৈছে শিল্পীৰ। জ্যোতিৰূপাত সাধাৰণতে গোটেই অসমৰ পৰাই নাট্য দলবিলাক আহে আৰু বিভিন্ন ধৰণৰ বেলেগ বেলেগ নাট্য দলবিলাকৰ হেৰিবিলাকো বেলেগ বেলেগ হয়, বিষয়বস্তুবিলাক। কিন্তু অসমত এটা কথা আছে যে নতুন নাট্যকাৰ সৃষ্টি হোৱা নাই তেনেকৈ, এই কথাটো মানি লয়নে আপুনি? নতুন নাট্যকাৰ সৃষ্টি হোৱা নাই বুলি মই নকওঁ, নাট্যকাৰৰ সংখ্যা কম হৈছে। ভাল নাট্যকাৰ খুবেই ভাল নাট্যকাৰ, খুবেই নতুনকৈ চিন্তা কৰা নাট্যকাৰৰ জন্ম হৈছে অসমত। আৰু নতুন পৰীক্ষা নিৰীক্ষা কৰি অলপ বেলেগ ধৰণৰ নাটকৰ পৰিৱেশনা কৰাও আমি দেখিছোঁ। আৰু খুব বিশেষকৈ এতিয়া এটা চাইবাৰ এজলৈ আমি গৈ আছোঁ। গতিকে আজিকালি নিউ জেনেৰেশ্যনৰ যিখিনি আমাৰ শিল্পী তেওঁলোকৰ চিন্তা চৰ্চাবোৰো তেনেকুৱা ধৰণৰ হৈ গৈছে। সেইটো আমাৰ সামাজিক প্ৰভাৱ হয় বা কিন্তু নাট্যকাৰৰ জন্ম হৈছে, কলা কৌশলীও জন্ম হৈছে। কিন্তু আমাৰ যেনেধৰণে হ'ব লাগিছিলে, যিমান বেছি হ'ব লাগিছিলে সেই ধৰণে নাই হোৱা, সেইটো সঁচা কথা। আৰু আমি আশা কৰিছোঁ এই আমাৰ যিবিলাক অপেচাদাৰী নাট্য মঞ্চৰ কাৰণে আমাৰ যিবিলাক প্ৰতিযোগিতা অসমত হয় জ্যোতিৰূপাকে আদি কৰি, এই সকলোবিলাক প্ৰতিযোগিতাৰ মাজৰ পৰা আমাৰ সুস্থ একোজন ভাল শিল্পী তৈয়াৰ হওক, সুস্থ বাতাবৰণ এটা তৈয়াৰ হওক। আৰু অসমৰ সংস্কৃতি বিশ্ব দৰবাৰলৈ যাবলৈ হ'লে প্ৰথমতে কিন্তু অপেচাদাৰী নাট্য মঞ্চৰ যোগেদিয়ে যাব লাগিব, এইটো সঁচা কথা। জ্যোতিৰূপাৰ 35 বছৰীয়া সফল যাত্ৰাই অসমৰ তথা উত্তৰ পূব ভাৰতৰ অপেচাদাৰী নাট্য দলসমূহক প্ৰতিভা বিকাশৰ বাবে এখন মঞ্চ দিছে। সেয়ে ৰাইজে আশা কৰে জ্যোতিৰূপাৰ এই যাত্ৰা চলি থাকক। ভাল পইচা ভঁৰালৰ তলফালেও চা, যদি হাতত পৰে দুচেও কৰি নিজে কাম কৰিব নোৱাৰে, লোকৰ বস্তু কিবা চুৰি কৰিব আহে, মাকে দিয়া দেখুৱাম। হে প্ৰভু, হে দয়াময়, কোনো নাই মাকক চুৰিও চিনি পায়, নাহে আহিলে মেচিনাৰ ভাপত দুচেও কৰি। তই দাখন ল'লে মোৰ ভয়ে লাগে। হ'ব, ভয় দেখাই চেলাব নালাগে, শুই থাক। হে বসুমতীয়াৰ, আজিলৈ নমস্কাৰ। ঘূৰিয়াখন ভালদৰে ল, এটা মহ সোমালে। মই ভালকৈ লম, তই ক'বই নালাগে। মহ সোমালেহে দেখি। মই মহ সোমাব নোৱাৰাকে খুচি দিম নহয়, তই চাই থাক। হ'ব, বলকি থাকিব নালাগে, সোনকাল কৰ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।